নমস্কাৰ নেটৱৰ্ক আসাম ইউটিউব চেনেললৈ মই ৰাকেশ দত্তই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। সেইটো হৈছে দাঁতৰ বিষ। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, শৰীৰৰ এটা ডাঙৰ সমস্যা হৈছে দাঁতৰ বিষ। অত্যাধিক দাঁতৰ বিষে মূৰত ধৰেগৈ। আৰু এই দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি কিছুমান প্ৰাথমিক প্ৰতিকাৰ ল'ব পাৰোঁ। আহকচোন আমি এই প্ৰতিকাৰসমূহৰ বিষয়ে জানো। ভীমকলৰ পাতৰ মাজৰ ঠাৰিডাল জুইত সেকি দাঁতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকিয়া হয়। বকুল গছৰ ছাল থেতেলিয়াই পানীৰ লগত মিহলি কৰি মুখখন কুলকুলি কৰিলে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো বেমাৰ ভাল হয়। মৰাণ আদা খুন্দি দাঁতত লগালে দাঁতৰ বিষ ভাল হয়। বাদাম, আদা আৰু নিমখ একেলগে পিহি লৈ দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ ভাল হয়। লং পিহি লৈ নেমু চেপি দাঁতত লগালে দাঁতৰ বিষ ভাল হয়। সৰিয়হৰ তেল, নেমু আৰু নিমখ একেলগে লৈ দাঁত মাজিলে দাঁত পৰিষ্কাৰ হোৱাৰ লগতে দাঁতৰ বিষ ভাল হয়। পাণৰ পিপলি ভাঙি লৈ ঘিউ আৰু মৌৰ লগত বিষোৱা দাঁতত লগালে দাঁতৰ বিষ ভাল হয়। খোৱা শিং বা ফিটকিৰি পানীত মিহলাই মুখত কুলুকুলু কৰিলে দাঁতৰ বিষ ভাল হয়। লং তেল বিষোৱা দাঁতত লগালেও দাঁতৰ বিষ ভাল হয়। বিষোৱা দাঁতত নহৰু খুন্দি লগালেও দাঁতৰ বিষ ভাল হয়। পিঁয়াজ এটুকুৰা কাটি বিষোৱা দাঁতটোৰে কামুৰি ধৰি থাকিলেও দাঁতৰ বিষ ভাল হয়। মধুৰিআমৰ পাত থেতেলিয়াই দাঁতত লগালেও দাঁতৰ বিষ ভাল হয়। লগতে মুখৰ গোন্ধও মধুৰি পাতেৰে আঁতৰ কৰে। সৰিয়হ তেলৰ লগত নিমখ আৰু হালধি গুড়ি মিশ্ৰণ কৰি দাঁতত লগালেও দাঁতৰ বিষ ভাল হয়। বন্ধুসকল, এইখিনি আমাৰ দাঁতৰ বিষৰ প্ৰাথমিক প্ৰতিকাৰহে। দাঁত অত্যাধিক বিষ হ'লে আপোনালোকে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'ব, কাৰণ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'লেহে আপোনালোকে সুফল পাব। কিন্তু সাধাৰণ প্ৰতিকাৰ ল'লে কিছুমান সৰু সুৰা দাঁতৰ বিষ কমি যায়, এইটো সত্য কথা। গতিকে এই প্ৰতিকাৰখিনি জানিলে আপোনালোকৰে সুবিধা হ'ব। বন্ধুসকল, দাঁতৰ বিষৰ প্ৰাথমিক প্ৰতিকাৰ এই টপিকটোৰ ওপৰত আমাৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। জয় আই অসম।